সেইদিনাখন ঘটনা এটা ঘটিল মই জালুকবাৰী ৰখি আছোঁ মঙলদৈ আহিম বাছৰ কাৰণে এখন বাছ ৰখি গ'ল মোৰ ওচৰত হেণ্ডিমেনজনে ক'লা দাদা চিট খালী আছে আহক টানি লৈ আহিল মোক ভিতৰত ঐ মই চালোঁ এটাও চিট খালী নাই फंस गया सीएम इसे पार्टी की मीटिंग समझ के फंस गया তাৰপিছত কি কৰিলা জানানে একজন মানুহ ওচৰত মই ৰখি দিলা কৈছে এই দাদাজন গণেশ মন্দিৰত নামিব নামিলে আপুনি বহি যাব চিট খালী হৈ যাব চিট খালী হৈ যাব बात तो सही है মই ৰখি আছোঁ থিয় হৈ তাৰপিছত তেওঁ চাংচাৰি পালা মোক দাদাজনক সুধিলোঁ দাদা আপোনাৰ গণেশ মন্দিৰ পালানে কৈছে নাই আৰু অলপ বাকী মই থিয় হৈ আহি আছোঁ আহি পেলাই চিবাজাৰ পালা আকৌ সুধিলোঁ দাদা গণেশ মন্দিৰ পালানে কৈছে কি নাই আৰু অলপ বাকী আৰে থিয় হৈ আহি মই মংগলদৈত নামি গ'লোঁ তাৰ পাছত মই হেণ্ডিমেনৰ ওপৰত এনে খং উঠছি তাক পালি মই তই কি কৰিলি তাক মইতো ডাইৰেক্ট কচু ডাইৰেক্ট গাত বহি দিলোঁ হয় কচু আৰে ভাই কেনেকে কচু ঘূৰিবি তাৰ মুখখনে মই চিনি নাপালোঁ কোন ভেন্দি साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए